ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে নৱমমান শ্ৰেণীৰ পৰীক্ষাৰ কাৰণে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন মই লৈ আহিছোঁ। প্ৰশ্নটোৰ লগত মই উপযুক্ত উত্তৰো লৈ আহিছোঁ। গতিকে যদি তোমালোক মনোযোগেৰে ভিডিঅ'খন চোৱা আৰু পাৰিলে বহি এখন লৈ নোট ডাউন কৰিলে পৰীক্ষাত ভাল নম্বৰ পাবা বুলি মই আশা কৰি ভিডিঅ'খন আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰশ্নটো হৈছে ৰাজনৈতিক দল বুলিলে কি বুজা? ৰাজনৈতিক দলৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰি ইয়াৰ কাৰ্যাৱলী চমুকৈ লিখা। ৰাজনৈতিক দল বুলিলে কি বুজা? ৰাজনৈতিক দলৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰি ইয়াৰ কাৰ্যাৱলী চমুকৈ লিখা। ইয়াৰ উত্তৰটো এইদৰে লিখিব। ৰাজনৈতিক দল হৈছে নিৰ্দিষ্ট নীতিৰ ওপৰত প্ৰতিষ্ঠিত একে আদৰ্শৰে অনুপ্ৰাণিত হৈ সাংগঠনিকভাৱে নাগৰিকসকলে যেতিয়া কোনো সংস্থাক গঢ়ি তোলে আৰু সাংবিধানিক উপায়েৰে চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলায়, তেতিয়া তাক ৰাজনৈতিক দল বুলি কোৱা হয়। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক অন্যতম যোগসূত্ৰ। ই সাধাৰণ জনসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। আৰু প্ৰশ্নটোত লেছ লগাই কৈছে কি ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা উল্লেখ কৰা কৰি আৰু কাৰ্যাৱলীৰ কথা কৈছে। তিনিটা বৈশিষ্ট্য তোমালোকৰ কিতাপত খুবেই ধুনীয়াকৈ দিয়া আছে, যাৰ কাৰণে মই এইটো লিখা নাই। ৰঙা চিয়াহীৰে তাত আস্থা আনি দিছোঁ, সেইমতে তোমালোকে লিখিলে হ'ব। ইয়াৰ পেজ নম্বৰ 3 পৃষ্ঠা আছে, 3 পৃষ্ঠা চাব। ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য কেইটা হৈছে, বা তুমি ইয়াত প্ৰশ্ন বিচৰা ধৰণে লিখিব পাৰিবা যে ৰাজনৈতিক দলৰ তিনিটা বৈশিষ্ট্য হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, চাৰিটা ইয়াত দিয়া হৈছে, চাৰিটা উল্লেখ কৰি লওঁ। জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান, লগতে কাৰ্যাৱলীৰ কথা কৈছে। কাৰ্যাৱলীখিনি এইখিনি লিখিব। এইকেইটা বৈশিষ্ট্যৰে সৃষ্টি হোৱা ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰধান কাম বা কাৰ্যাৱলীসমূহ হৈছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। তাৰপিছত জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। এইটো ৰাজনৈতিক দলৰ এটি উল্লেখযোগ্য কাৰ্যাৱলী বা কাম। জনমত গঠন কৰা, জনমতক সুসংগঠিত ৰূপ দিয়া। ইয়াৰ উপৰিও গণতন্ত্ৰত জনসাধাৰণে বা জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ পৰিৱেশ সৃষ্টি কৰাটোও ৰাজনৈতিক দলৰ আন এক দায়িত্ব বা কৰ্তব্য। নিৰ্বাচনত জয়ী হৈ
চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ উপৰি বিৰোধীৰ আসনত থকা বিৰোধী ৰাজনৈতিক দলেও চৰকাৰৰ কাম কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে বা নজৰ দিয়া খুবেই প্ৰয়োজন। প্ৰয়োজন সাপেক্ষে গঠনমূলক সমালোচনাৰে চৰকাৰক উচিত পথত অগ্ৰসৰ হ'বলৈ আহ্বান জনোৱা। গতিকে এটা কথা স্পষ্ট যে এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ'ব লাগিব অতন্দ্ৰ প্ৰহৰী স্বৰূপ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে এতিয়া বুজি পাইছা যে ৰাজনৈতিক দল কি। ৰাজনৈতিক দলৰ 3টা বা 4টা বৈশিষ্ট্যৰ লগত ইয়াৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। বাছ এইখিনি লিখিলে তোমালোকৰ এটি উপযুক্ত এনসাৰ হ'ব বুলি মই ভাবো। ইয়াৰ পিছত ৰাজনৈতিক দলৰ ভাগবোৰ পাবা। আঞ্চলিক ৰাজনৈতিক দল, ৰাষ্ট্ৰীয় বা জাতীয় ৰাজনৈতিক দল। আঞ্চলিক ৰাজনৈতিক দল কাক বলে, ৰাষ্ট্ৰীয় বা জাতীয় ৰাজনৈতিক দল কাক বলে, ইয়াৰ বৈশিষ্ট্যসমূহ। তাৰপিছত কোন কোন ৰাজ্যত কি কি আঞ্চলিক ৰাজনৈতিক দলে এতিয়ালৈকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ইত্যাদি বিষয়ক লৈ মই ইয়াৰ পৰৱৰ্তী যিটো ভিডিঅ' হ'ব তাত তোমালোকক জনাই দিম। গতিকে তোমালোকে যদি ভিডিঅ'খন ভাল পোৱা নিশ্চয় এটা লাইক দিব। ধন্যবাদ।